নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি খুব লৰালৰি হ'ল আৰু লৰালৰিকৈ আমি ওলাইছোঁ যাবলৈ ডিব্ৰুগড় আৰু গাড়ী আহি ৰখি আছেহি। মই ভাবিলোঁ ৰাস্তাৰ পৰাই আৰম্ভ কৰোঁ ভিডিঅ'টো। ৰাস্তাৰ পৰাই আৰম্ভ কৰোঁ। আমাৰ ইয়াৰ লগত মনদ্বীপ গৈছে, মনদ্বীপ যাব লগতে। তাৰপিছত এতিয়া যাওঁ, গাড়ীখন ৰখি আছে। মানে অলপ লেট হৈ গ'ল আৰু তাতে কালি ৰাতি খোৱাও দেৰি হৈছিল যে। বাকী লগ পাই আছোঁ গাড়ীত গৈ পিনে আৰু টাউনত কেইটামান কামো আছে, দেখাম আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব। ঘটনা এটা হ'ল আপোনালোকে অলপ আগত দেখা চশমাখন মোৰ কি গতি হ'ল চাওক। মানে গৰমত যিহেতু চশমাখন অকণমান ওপৰতে কৰা, গৰমত যিহেতু চশমাখন নিপিন্ধিলে ভাল নালাগে আৰু মানে ছানগ্লাছযোৰ লাগেই। যিমান আপোনালোককো কওঁ ছানগ্লাছ এযোৰ লাগে গৰমত। এইটো অৱস্থা মোৰ ছানগ্লাছযোৰ এইটোৰ অৱস্থা হ'ল। মানে কি হ'ল, এইযোৰ মানে অকণমান মানে ঢিলা হৈ যায় কাৰণে মই এনেকৈ বস্তুটো কৰি লওঁ। মানে কাৰণেতো ভাঙি থাকিলে এতিয়া কি কওঁ, অৱস্থা নাই আৰু। পেলাই দে সেইফালে দলি মাৰি। গাড়ী একেবাৰে খালী আৰু আমি এতিয়া গাড়ীত উঠিলোঁ। এইফালে নয়ন আছে, এইফালে আছে সাগৰ দা, তাৰপিছত এইফালে আছে আমাৰ নামটো কি আছিলে, অংকুৰ দা, আৰু এইফালে আছে লক্ষ্য দা, এইফালে নয়ন। আজি নয়নে সূত্ৰ কৰিব, আপোনালোকে চাই থাকক দেই মোৰ ভিডিঅ'টো। মানুহ নাই। এয়া আমাৰ সকলোৰে চিনাকি, অৰ্থাৎ আমি শিৱসাগৰ সোমালোহি আৰু এয়া ৰংঘৰ। আমি বৰ্তমান মৰাণ পাইছোঁহি। মৰাণৰ পৰা আৰু অলপ যাব লাগিব, তাৰপিছতে গৈ পাম। অৱস্থা বেয়া। এইফালে আমাৰ পংকজক পালোঁ, পোহৰ পৰিছে বেছিকৈ। এইফালে এফালে পংকজ, তেখেতে আজি গাব সীতা, গতিকে তেখেতক শুভকামনা জনাব আপোনালোকে। আৰু তেতিয়ালৈ চাগে নাই, কাইলৈ ভিডিঅ'টো অলৰেডি দি দিম বাৰু। আৰু আমাৰ ৰিজাল্ট দিব 7 তাৰিখে। ওলাইছোঁ আৰু আজি প্ৰথম দৰ্শনী প্ৰথম শ্ব' কৰিমগৈ। ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'। হয়, আমি পালোহি। বৰ্তমান আমি আছোঁ লাহোৱালত। আজি আমাৰ প্ৰতিযোগিতা আছে। অলৰেডি আমি বহুত দেৰি হৈ গৈছে। আমি এতিয়া মেকআপ ডিব্ৰুগড় লাহোৱাল আমি এতিয়া মেকআপ লওঁ যে, আপোনালোকে ইয়াৰ ষ্টেজ হয় এইবোৰ। এইটো মেকআপ হৈ গ'ল। এতিয়া বহুত দেৰি হ'ল আচলতে, আৰু ইয়াতে অকণমান লাইটৰো প্ৰব্লেম হৈছিলে, চ' অলপ দেৰি হ'ল। এইফালে আমাৰ পালেহি আমাৰ ছেকেণ্ড শ্ব'ৰ মিকটো আছে, তাৰপিছত এইফালে আছে আমাৰ সকলোৱে জানে প্ৰাঞ্জল পাচনি, তাৰপিছত এইফালে আছে আমাৰ ত্ৰিনয়ন দা, গতিকে তেওঁলোকো আহিছে। মধু আছে এইফালে সীতা আমাৰ ৰেডি হৈছে। ফুলে শুদ্ধে কৰিলোঁ মেকআপ। এয়া আৰম্ভ হৈছে। কেইটা বাজিলে? 8:30 বাজিলে। এখন শেষ হোৱা মানে 12:30 মান। আমি প্ৰত্যেকজন অসমীয়াই গৌৰৱেৰে ক'ব পাৰোঁ, আমি সঁচাকৈ চহকী, নহয়নে? এই অজস্ৰ দৰ্শক, ভাওনাপ্ৰেমিক ৰাইজক দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে আমি কিমান চহকী।
আজি বহুদিন ধৰি আপোনাক কথা এটা সুধিম বুলি সুধিব পৰা নাই। অঁ বাইদেউ, যদিহে আপুনি অনুমতি দিয়ে। কিনো কথা অতদিনে মনত পুহি ৰাখিছা বাইদেউ, উৰ্মিলা? আপোনাক যে বনৰ পৰা লংকাৰ ৰাৱণে হৰি নিছিল, সেই ৰাৱণ বাৰু দেখাত কেনেকুৱা আছিল বাইদেউ? উৰ্মিলা, বাইদেউ, অৰণ্যৰ মাজত ৰাখিছিল, য'ত কিমাকৰ বাইদেউ, মই ৰাৱণৰ মুখখন ভালদৰে চোৱাই নাছিলোঁ। নহয় বাইদেউ, উৰ্মিলা, কিয় জানো মোৰ আজি সেই দুষ্ট ৰাৱণক চাবলৈ বৰ মন গৈছে। বাইদেউ, আপোনাৰ যেনেকৈ মনত আছে সেই ৰাৱণৰ প্ৰতিচ্ছবি এই মাটিতে অংকন কৰকচোন। নহয় বাইদেউ, আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক। মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰোঁ। নহয় বাইদেউ, মোৰ অনুৰোধ ৰক্ষা কৰক। বাইদেউ, মোৰ অনুৰোধ ৰক্ষা কৰক। বাৰু, তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া, মই যেনেকৈ জানো তাৰ প্ৰতিচ্ছবি মই এই মাটিতে অংকন কৰি দেখাম। বাইদেউ, এই ৰাৱণে আপোনাক হৰণ কৰি নিছে। ইমান বিভৎসতাৰ প্ৰতিমূৰ্তি। বাইদেউ, মই তাৰ প্ৰতিচ্ছবি চাব নোৱাৰোঁ। নোৱাৰোঁ মই তাৰ প্ৰতিচ্ছবি চাব। মই বাইদেউ, এইফালে আমাৰ ছেকেণ্ড শ্ব'ৰ উষা ৰেডি হ'ল। কিমান ধুনীয়া লাগিছে ন? আপোনালোকে কমেণ্ট কৰি জনাব দেই, ধুনীয়া লাগিছে ন? এইফালে আমাৰ চিত্ৰলেখা, হাই চিত্ৰলেখা। তাই আজি আছে ডিঙি মিলা নাই দেই তোৰ। ডিঙিটো কৰিম নহয়। এই চিত্ৰলেখা কৰিব আৰু উষাক যিহেতু আপোনালোকে দেখিলেই প্ৰাঞ্জলে কৰিছে আৰু চিত্ৰলেখা গাইছে বিনয়ন দাই। মহর্ষি বাল্মীকি পৈণ্য তপোবন বিরাজ করিছে চির ভোগ শান্তি স্বর্গক্ষয় এতিয়া শেষ কৰি খাবলৈ বুলি লৈছোঁ। এতিয়া প্ৰায় বাজিছে, প্ৰায় 12টা বাজিবলৈ হ'ল। এয়া আহোঁতে আহোঁতে ৰাতিপুৱা হৈ গ'ল, কাৰণ 6 ঘণ্টাৰ বাট আমাৰ, 6 ঘণ্টা লাগিলে আহি পাওঁতেহি। এয়া ৰাতিপুৱা প্ৰায় 5 বাজিছিল। 5 বজাৰ ৰাতিপুৱাৰে সময়খিনি চাওকচোন, কিমান যে ধুনীয়া নহয়নে? আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো ইমান মনোযোগ দি চোৱাৰ বাবে। আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু মৰম দিব, যাতে মই পুনৰ আগলৈ এনেদৰে নতুন নতুন ভিডিঅ' দি যাব পাৰোঁ।